बाक्सा जिल्लानि बारापेटायाव गंसे गोनांथार खालभारा गिथावना महर लादों। बे खालभारा जायखिजाया समावनो जाब्रबथाय जानायनि थासारियाव बरपेटा रडनिफ्राय मिलन बाजाराव फैनाय गाहाय लामानि खोला कालिजा बिजनी हाई स्कुलनि खाथियाव दं बे खालभारा। हा खुरख'नायनि जाहोनाव दायो बे खालभारा लामा हान्थिग्राफोरनि थाखाय खैफोद गोनां। थांनाय बोसोरनैनिबो बांसिन सम खालभारनि मोनसे बाहागो खुरखालांनायनि जाहोनाव बे जायगायाव फिसा फिसा जाब्रबथायफ्रा जाबोगासिनो। नाथाय बेफोरनि उनावबो जेबो खौरां लायाखै बिफाननि बिबानगिरि आरो बाक्सा जिल्ला खुंथाया। बे लामाजों हान्थामेला खालामग्रा आरो जायगानि रायजोफोरा खौरांनि गेजेरजों लामाखौ गोख्रै फाहामनो थाखाय बिफाननि बिबानगिरिफोरखौ खावलायदों। এই ভাঙাটো আজি বহু বছৰ ধৰি হ'ল, বহু বছৰ ধৰি ভাঙা আৰু এই যাতায়াত ৰাস্তাটো এইটো মানে মুখ্য পথ। ধৰক কাহিতামাৰ পৰা ধৰ মিলন বাজাৰ, কামাৰগাঁও বা বগৰীগুৰি, ভেটেমাৰী গোটেই এই অঞ্চলৰ মানুহখিনি আৰু এতিয়া বহুত ল'ৰা ছোৱালী স্কুলৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। বহুত অসুবিধা হৈ আছে। কিবা বিশেষ কাৰণ মানে ইয়াতে কিবা অঘটন নহওক তাৰ কাৰণে আপোনাৰ প্ৰশাসনক বা হেৰিক আপোনালোকৰ থ্ৰুদি যি জনাওঁ যে এই বস্তুটো অলপ কিছু মানে হেৰি কৰক। তোমাৰ দ চাইডে আধা অংশ ভাঙি আছে। গতিকে আমি প্ৰশাসনক এইটোৱে জনাওঁ যে মানে অতি সোনকালে এই বস্তুটো মেৰামতি কৰি দিয়ে। এইখিনি আচলতে নেপালী বস্তি কয়। নেপালী বস্তি মানে এই মানে বাৰপেটা সিদ্ধেশ্বৰৰ মানে স্কুলৰ ওচৰা ওচৰি একদম। বহু বছৰ হ'ল আমি দেখাৰ দিনটো দেখছোৱে মানে এই ভাঙা মানে এইখিনি আৰম্ভ কৰাৰ পৰাই 2 বছৰ পিছৰ পৰাই মানে ভাঙি আছে। কিন্তু আজিলৈকে কোনো গুৰুত্ব লোৱা নাই। মুহূৰ্ততে মানে এক্সিডেণ্ট হ'ব পাৰে ইয়াতে যিকোনো মানে জিলা প্ৰশাসনকতো আহ্বান জনালোঁ আৰু প্ৰশাসনকো জনালোঁ। জিলা হেৰি পৰিষদত হেৰিটো এইটো মানে হেৰি কৰি ল'ব লাগে। আমাৰ এই অঞ্চলৰ এইটোৱে মুখ্য ঘাইপথ বৰপেটা ৰোডৰ পৰা মিলন বজাৰ হৈ বগৰীগুৰি এনেকৈ আপটো কামাৰগাঁও সংযোগী। তো এই পথটো নিৰ্মাণ কৰা দিনৰে পৰাই পথটোৰ মানে আধাখিনি ভাঙি গৈছে। তো তাৰ ফলত এইটো ৰাস্তাৰে হাজাৰ হাজাৰ ৰাতিপুৱা সন্ধিয়ালৈকে একদম শাক চব্জিয়ে হওক যিকোনো গাড়ী মটৰ অহা যোৱা কৰাত মানে বহুত দিগদাৰ হৈ আছে। তো এই জৰাজীৰ্ণ পথটোত ব্যৱস্থা প্ৰশাসন তথা PWD ডিপাৰ্টমেণ্টে কোনো ধৰণৰ গুৰুত্ব সহকাৰে লোৱা নাই। সেয়েহে ইয়াত কোনোবা দিনা মানে ডাঙৰ এক্সিডেণ্ট হোৱাৰ চান্স এটা আছে। তো আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যে এই পথটো অতি সোনকালে মেৰামতি কৰি এই দুৰ্ঘটনাৰ পৰা মানে মানুহক সকাহ দিয়ে। লগতে দুয়ো কাষে জংঘলে আৱৰি ধৰিছে। এই জংঘলখিনিও যাতে কাটি কুটি চাফা কৰি দিয়ে। আছে না এই পথটোত এনেকুৱা অৱস্থাত থকা এই কালভাৰ্ট এটাই নহয়, আগে পিছেও ভালেকেইটা কালভাৰ্ট আছে। তো এই গোটেইখিনিৰে মেৰামতি কৰাৰ বাবে আমি PWD ডিপাৰ্টমেণ্ট তথা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে অতি সোনকালে এই বাৰিষা নহওঁতে এই পথটোৰ মেৰামতি কৰি দিয়ে যেন। বৰপেটা ৰোড এই কি কয় বাৰপেটাৰ এইটো মুখ্য পথ সংযোগী পথ। তো মিলন বজাৰ এই ৰাস্তাটি মানে বহুতো এই গাড়ী যাতায়াত অহা যোৱা কৰে। স্কুলীয়া ছাত্ৰৰ পৰা আৰম্ভ কৰি কলেজৰ মানে বহুতো আপ ডাউন হয়। আগে পিছে ইয়াত সৰু সুৰা মানে ডাঙৰ সৰু সুৰাকৈ এক্সিডেণ্ট 2-এটা হৈছে। চ' সেইকাৰণে এই পথটো বিভাগীয় কৰ্তৃপক্ষই সোনকালে ভাল কৰাৰ কাৰণে আমি আহ্বান কৰিলোঁ। কিমান দিন হৈছে মানে এনেকৈ মানে এই পথটো বহু বছৰে হ'ল। বানাৰ কেইদিনমান পিছৰ পৰা এই পথটো মানে ব্যৱস্থা এনেকুৱা হৈ আছে। মানে বিভাগীয় কৰ্তৃপক্ষই প্ৰশাসন PWD বিভাগৰ কোনো মানে বিভাগেই গুৰুত্ব সহকাৰে লোৱা নাই। ইটো বুলি নহয়, এই অঞ্চলৰ বিভিন্ন সৰু সুৰাকৈ 2-এটাকৈ এনেকুৱা অৱস্থাত পৰি আছে। তাৰ 2 চাইডে জংঘলে মানে আগুৰি ধৰিছে। যিকোনো মুহূৰ্তত মানে গাড়ী অহা যোৱা কৰাত অসুবিধা হৈছে আৰু এক্সিডেণ্ট হোৱাৰ মানে এটা চান্স আছে। थाखो जिसेयाव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों। CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो 10नि मुं थिसननाया सोलिगासिनो। साइन्स आरो आर्ट्स मोन्नैबो स्ट्रिमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो। बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE/NEET/CUET/इन्जिनियारिं
मेडिकेल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो। बे फरायसालियाव बिजाब बाख्रि, फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय, मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं। गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सोलोंनो हागोन।